বাই ওয়েলকাম ব্যাক ইউটিউব চ্যানেল রাসেল হাজং দেশ ব্লগ। এটা আমি আজি একদম মেলা চাবলৈ গৈছোঁ। মেলাখন ধামাকা বোলে ধামাকা। এই এনেকুৱা য'ত জেগা নাই তাত মই যোৱা নাই। তহঁতে যিটো দেখা নাই সেইটো মই দেখাবলৈ গৈছোঁ। ধামাকা পাব ভিতৰতো লাষ্ট ফাৰ্ষ্ট চাৰিওফালে গাড়ী পুৰা গাড়ী যাম মানে ট্ৰেফিক জাম। এই মেলাটো এই তাত মেনা বজাৰ আছে। মেনা বজাৰ এইফালে পুৰা মেইন কিটো গেটটো তাৰ পৰা সোমাই যাম ভুটুংকৈ। পিছত আমি চাম মেলা বুজিছে। আমাক এইটো গাড়ীৰ পৰা যাম। এইটো গাড়ী ফাইনেলি মেলাৰ ওচৰত পাই গ'লো আৰু চাহ না বে। এইপিনি ভিতৰত কেনেকুৱা চাক কিমান গাড়ী যামে যাম আৰে আমি গ'ল আৰু কিমান যাম ন চাম বে। পাই গ'লো মেলাৰ ওচৰত। এইটো গেটটো মেইন গেটটো ইয়াতে। ইয়াৰ পৰা সোমাই গ'লে পাই এইটো চাহ। এইটো কি ভাই ঘূৰা বে। আজি এইটো হাতী মাইদা তাতো মাইদা বঢ়িয়া লাগিব। হেণ্ডচাম লাগিছে আজি ন। ৰ'ব ভিডিঅ' চাই এতিয়াই নপলাব। এতিয়া মেইন চুৰুটো হৈছেহে। এতিয়াহে না হ'ব ইয়াত ভাই। এতিয়া দেখিলোঁ কি চব্জি, কি মজা কি ধুনীয়া চব্জি আছে। থাল এখন খাব পাৰে। ৱাও സമയത്ത് ഇനിയും ശരിമുണ്ടെങ്കിൽ പറയാം. মেলেলেম সং বে কি মজা। ওয়াও এইটো কি আকৌ ওয়াও কি ধুনীয়া লাগিছে চা। কি वाह এইবোৰ চা না ইমান ধুনীয়া জেগা আছে। ভাই সুন্দৰ লড়কি भी है। এইপিনে কি वाह কি মজা। মাই গড এইটো কি মজা বস্তু আছে। মজা এইপিনে আকৌ চব্জি বজাৰ। চব্জিও পাই ইয়াত। কি মজা নাৰিকল। এইটো হ'ল নাৰিকল। वाह চাৰিফালে চাহ চব্জি চাহ। এইটো চাহ এইটো চাহ কি ধুনীয়া এইফালে চাহ চব বস্তু পায় ইয়াত। কি বস্তু নাপায় কেৰেলা কি কি কল আজি দেখিলোঁ বে। এইটো পকা নে কেঁচা? পকা পকিছে। কি মেলা এইটোহে কয় মেলা। কি চব বস্তু পাই যাবলৈ ইয়াত চাহ। এইটো দোকানদাৰটো বেচিছে কিবা কিবি। এইটো কি চাহ? আলু। এইটো আলু চাহ কেনেকৈ হৈছে কি মানে চব পাই ইয়াত। চব্জি চব আছে। এইখিনি জেগাকেইটা বঢ়িয়া এনেকা আৰু ভাল বস্তু আছে। এইটো কি চৰাই? ধুনীয়া লাগিছে ইমান সুন্দৰ। এইটো কি ব্ৰইলাৰ নিচিনা লাগিছে ইমান ধুনীয়া। কি চৰাই? এই নাম জানিলে ক'ব দেই, কমেণ্টত ক'ব দেই। যোনে নাম জানে এইটো চৰাইবিধৰ নামকেইটা কৈ দিব। মুৰ্গী। এইটো কি মুৰ্গী নামটো? কি মজা মুৰ্গী আছে বে। লোকেল মুৰ্গী আমাৰ অসমৰ লিখিয়া লোকেল মুৰ্গী। এইটো কি মুৰ্গী কি ভাই? এইয়া শুনিছে? মুৰ্গী কি জাতৰ মুৰ্গী চাই বে। পুৰা মুৰ্গী চা না। জীৱনত প্ৰথমবাৰৰ বাবে এইকেইটা চৰাই চৰিতি বহুত বস্তু আজিয়ে দেখি পালোঁ। মাই গড কেৰেলাত। কি কম আৰু ভাই। এইটো চাই শুই আছে মুন্না। শুই আছে। এইটো কি কলা আকৌ? এইটো কি নাচিবি নেকি? মাই গড
ৱাও ৱাও এইটো কি পাৰ নহয় এইটোৱে পাৰ কি জানি ন গমেই নাপাওঁ কোনটো কি চৰাই দেই কমেণ্টত যোনে জানে জনাব দেই কি এইবোৰ অহো ৱা এইটো কি চৰাই এইটো ধুনীয়া লাগিছে মাই গড কি ক'ম আৰু চৰাই আমি মোবাইলত দেখিছিলোঁ ভিডিঅ'ত দেখিছিলোঁ লাইভত একদম ফেচ টু ফেচ পুৰা দেখি আছোঁ চাহ চৰাই কি বস্তু এইটো কাৰোবাৰ যদি কিবা কিবি বিষ হয় এইটো মেলেনে ভাষা কৈছে দেই বুজি নাই পোৱা এইপিনে আৰু কি সুন্দৰ অতি সুন্দৰ এইটো কি মুৰ্গী কয় একটা পুৰা মুৰ্গী এইটো কি ভাতে এইটো সৰুকে চাহ না কি ধুনীয়া চচমে আছে শুনিছনে নাই শুনিছে পুৰা শুই আছে দেখোন চাম এইটো ডেঞ্জাৰ ৱাহ চৰাই ফুল চৰাই কি ধুনীয়া চৰাই চাহ দেখিলে ল'বই মন যায় কথা পাতিছে ৱাও অতি সুন্দৰ উৰিছে ডালত বহিছে চা কেনেকা লাইনকে এইটো কি মই গ'ল নেকি নাই আমাক দেখাই আছে আকৌ এইটো কি এইটো চা কি বস্তু এইটো নাম নাজানো দেই এইটো চা বছৰ দিছে পুৰা এইটো ইয়াত আছে এইটো ৰাজা ইয়াৰ পুৰা ৰাজা এইটো চা মিঠৈ কি ধুনীয়া বস্তু মাই গড কি ধুনীয়া বস্তু আছে ইয়াত এইটো কি বস্তু এইকেইটা খাব বস্তু দেই কি মজা সুন্দৰ খোৱা বস্তু গামছা ললোঁ গামছা কি চাবি তই তাই সুন্দৰ আমার দোস্ত সবাই আইসে সালাম যি বিচাৰে তাকে পাব কি সুন্দৰ অতি উত্তম আহিছে আমাৰ দোস্তকেইটা পুৰা চশমা লগাই পিন্ধিছা না কেনেকৈ হিৰো হৈছে হিৰো পুৰা চশমা লগাই পিনি পুৰা হিৰো হৈছে কাপোৰো পায় কিমান ধুনীয়া কাপোৰ পুৰা মানুহ যাম চা না কি খোৱা বস্তু কি চাবি তই চব পাবি পুৰা মানুহ যাম কি ধুনীয়া আৰ্টিকেল এইটো আকৌ কি ইয়াত উঠিব পাৰে নেকি ফাইনেল আমি পাই গ'লোঁ এইখন চুৰকি আমাৰ যেনেকৈ ৰাজপথত আহে চুৰকি ইয়াতো তেনেকৈ আহে চুৰকি আৰু এইটো কি চুৰকি এইটো চাম না ঝুলুং কৰিছে এইটো চাই লওক গাড়ী পুলিচ গাড়ী নেকি কি সুন্দৰ নাওখন উঠোংগে বল উঠিবি নি নাওখন উঠোংগে বল ধামাকা এইটো চা কি মজা চাই পিনি বিৰাট ভাল লাগিছে আছে নেকি কি ধুনীয়া অকলে খাইছে এটা দে এইটো খাম এটা
এইটো খাবি আৰু এইটো চাবি সৰু 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 পোৱালিৰ কাৰণে কিমান ধুনীয়া ধুনীয়া আছে পুৰা খালী আজি মানুহকেইটা একদম মানুহে নাই কি খাম আজি ইমান মানুহ নাই খালী হ'ব ধামাকা হ'ব এনেকুৱা হৈছে নক'বা আৰু পুৰা 50 টকা 60 টকা এইটো কিমান 70 টকা চুৰকি